মই যে সপোনতো ভবা নাছিলোঁ গোবৰ্ধনে মোৰ লগত এনেকুৱা কৰিব। ইমান বিশ্বাস কৰিলোঁ, সি মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। আৰু পুলিচে প্ৰশ্নৰ ওপৰত প্ৰশ্ন মোক সুধি আছে যেন মইহে তাক মাৰি পেলালোঁ। উফ, হে ভগৱান, অগ্নি পৰীক্ষা লৈছা মোৰ তুমি। বাবলি বাই, কি হ'ল? মায়ে আগফালে মাতিছে, তোৰ শাহুৱে আহিছে। পুতেকেতো এৰি থৈ গ'লে, গিয়েকে কাহানি বাই গ'ল। এতিয়া মোৰ ওপৰতে বুঢ়ীজনী মানে লম্ভিব নেকি ঠিক নাই। মই গৈছোঁ, ব'ল। অকণমান শান্তিকৈ বহিবলৈও হেৰি নাপাওঁ মানে। ভাল লাগিছিলে এইখিনিত বহি সেৱা চাতি মাৰি আছে, এনেই গৰম, মাথাটো গৰম হৈ আছে, ৰেষ্ট কৰিবলৈও সময় নাপাওঁ চাগে। মোক কিয় বকিছ তই? চৰি, ভুল হৈ গ'ল, চাই দে। ভিনদৈ এই কিনে এৰা নাই, এই গতিমতি ভাল হ'ব লাগিব নহয়, ইমান দম দিয়ে। বুজিছে বিয়নী, এতিয়া মই কি কৰিম বাৰু? আপোনালোকে যদি মোক লগ নিদিয়ে মই ক'লেই যাম বাৰু। মানুহটো এৰি থৈ গুচি গ'ল, কাহানি বাই এজনী আনিলে। এতিয়া এই ল'ৰাটো এখন কৰিছে, এতিয়া বোৱাৰীজনী যদি নাচায় মই কি কৰিম বাৰু? আপুনিতো মহিলা সমিতি সম্পাদিকা হয় বাৰু, মোক আপুনি উপায় এটা দিয়ক বুজিছে। আপুনি এনেকৈ কটা কটাখন কৰি নাথাকিব। আমি বাৰু আপোনাক নোচোৱাকৈ নাথাকোঁ মানৱতা খাতিৰত, কিন্তু আপোনাৰ ল'ৰাই জানো ভাল কাম কৰিছে কওকচোন? কিনো কম আৰু এতিয়া মই, আপুনি চব জানেই, দেখিছে আপোনালোকে, গোটেইখন কৰি দিছে। মই এতিয়া নিৰুপায় আৰু দেই। আপুনি ইয়ালৈ কিয় আহিছে? ঐ বোৱাৰী, কি কৈছে এইবিলাক? মই ক'লৈ যাম বাৰু নহ'লে? কিহৰ বোৱাৰী? কাৰ বোৱাৰী? আপোনাৰ পুতেকেই মোক এৰি থৈ গুচি গ'ল, এতিয়া মই আপোনাৰ বোৱাৰী নহয়, আপুনি মোৰ শাহু নহয়। এতিয়া আমাৰ ঘৰত দিগদাৰী নাথাকিব। এনেই ইমানখিনি সমস্যা হৈছে, মা দেউতাই আৰু কোনফালে চাব কওকচোন? ঐ বাবলি, ইমান মুখ নচলাবি তই। মানুহজনী বিপদত পৰিছে নহয়, তই যেনেকৈ বিপদত পৰিছ তেখেতেও বিপদত পৰিছে। চব তেওঁলোকৰ কাৰণেই হৈছে। ভালকৈ যদি শিক্ষা দীক্ষা দিলেহেঁতেন, বুজালেহেঁতেন, আজি এইটো গতি নহ'লহেঁতেন। মোৰে কপাল ফুটা আছিলে, মোৰে ভাগ্য বেয়া আছিলে যে মই এইবিলাকৰ হেৰিত পৰিলোঁ। মা মোক এটা নতুন চান্স দিছে ভগৱানে, মই নিজৰ লাইফ ঠিক কৰিম। এতিয়া মই কলেজত এডমিশ্যন ল'ম, আকৌ মই জেদি হৈ যাম এতিয়া। এনেকুৱা নকৰিবি ল'ৰাটোক চান্স এটা দে, এনেকৈ সংসাৰখন ভাঙি নেপেলাবি বাবলি। আই ডণ্ট ন' এনিথিং। বিয়নী, আপুনিয়ে বুজক আৰু, মই নোৱাৰিম বুজিছে নাই। মোৰ পঢ়া শুনাও নাই ইমান, মগজে ঢুকিও নাপায়। আপোনাৰ ছোৱালীয়ে এইবিলাক কি কৈছে বাৰু? মোৰ ল'ৰাটো এতিয়া হেৰালে, মৰিলে নে বাচিলে নে আছেনে মই একো নাজানো। মই মানুহজনী আৰু নিৰুপায় হৈ গৈছোঁ, আপুনি মোক সহায় কৰক। ল'ৰাটোকে মোক কেনেবাকৈ বিচাৰি আনি দিয়ক। হাত যোগ কৈছোঁ, কাবও কৈছোঁ আৰু মই। ধৈৰ্য ধৰক, পুলিচে কাম কৰি আছে, মই মহিলা গোটক লৈ কাম কৰি আছোঁ। তাই এতিয়া খঙতে যি টি কৈছে, হ'লেও তাই পঢ়িম বুলি কৈছে, মই পঢ়াম বাৰু। এতিয়া বহুত ভুল হৈ গ'ল, আমিও আচলতে কি ক'ম আৰু, ভালকৈ একো হেৰি কৰিব নোৱাৰিলোঁ কাৰণে আমাৰ ছোৱালীয়ে এইখিনি ভুল কৰিলে। ভুলটোতো হৈ গ'ল, এতিয়া কৰিব কি? সেইবোৰ ঠিক কৰিব লাগিব এতিয়া লাহে ধীৰে। এতিয়া মই কেনেকৈ চলিম বাৰু কওকচোন? লোকৰ ঘৰত কাম বনেই কৰি দিম, আপোনালোকৰ ঘৰতে কাম কৰি দিম, মোক ইয়াতে থাকিবলৈ দিয়ক। অকলে বৰ ভয় লাগে মোৰ। এইবিলাক কি কৈছে আপুনি? আমাৰ ঘৰতে থাকক কেইদিনমান, ল'ৰা খবৰ নোপোৱালৈকে। আৰু আপোনাৰ মানুহজনকো ধৰি আনিব লাগিব। মই মহিলা গোটক কৈছোঁ, এনেকৈ নহ'ব নহয়। এই বুঢ়া বয়সৰ আৰু এজনী আনি পেলাই ক'ৰবাত লুকাই আছেগৈ, ইমান সোপা পইচা পালে ফ'লেনত, সেইখিনি দিয়া হ'লে এতিয়া ল'ৰা এইটো গতি নহয়েই। তেওঁৱে দায়ী, প্ৰথম দায়ী তেওঁ। এই বতৰটোৰ কাৰণে উপায় নাইকিয়া হৈছে। এই বৰষুণ, এই ৰ'দ, এই বৰষুণ, এই ৰ'দ, কাপোৰ কানি বাহিৰলৈ লোৱা, এবাৰ ভিতৰলৈ সোমোৱা, ৰখাটি লাগি গৈছে, গেলা গেলা গোন্ধাইছে কাপোৰবোৰ। কি কৰিছ? নব কি কৰিব, এই কাপোৰ মেলিছোঁ, বতৰটো দেখা নাই কেনেকুৱা কৰি আছে। সেইদিনাখন এই 21 জুনৰ দিনা য়োগা কৰিবলৈ নগ'লি হ'বলা তই? নগ'লো, ইমান গাটো বেয়া, একেবাৰে সেই চৰ্দি মূৰৰ বিষ দেখিহে নগ'লো। আপোনালোক গৈছিলে ন? ফটো পাইছোঁ বা ফেচবুকত। গৈছিলোঁ আকৌ, ভাল লাগিলে পাই। পিছে এতিয়া কোনফালে যায়? এফালে যাওঁ দৰকাৰ তাত। কোৱা শুনিছোঁ আপোনালোকৰ চেপেটিবলৈ ঘূৰি আহিলে। আহিছিলে, গ'ল, কালি নে পৰহি নিলেহি গিয়েকে। তাতকৈও লেটেষ্ট নিউজটো গম নাপাওঁ নি? কিনো কেলে বাবলি, আমাৰ ভনৰ বাইদেউ গিয়েকে এৰি থৈ গুচি গ'ল নহয়, হয়তো না পাত্তা। আই হয়নে? মিছা মাতিছিলে বোলে। আমাৰ ল'ৰাটোৰ লগতে দৌৰ পাছ কৰিছোঁ বুলিকে গোটেইখন প্ৰচাৰ কৰিলে। আমাৰ কৈছে বোলে নাই কৰা নেকি। মই বোলো এনেই উলিয়াই নুফুৰিবি, পিছত আকৌ বোলো ভনৰ বাইদেউ মোক যিখন, জীয়েকৰ মোক যিখন, তোকেই বোলো গালি পাৰিব। তাৰপৰা পিছে পৰা গম পালোঁ হয়, তাৰ বোলে এডমিট নোলালে, ধৰা পৰোঁ বুলি ভয়তে সি পলাই দিলে বুলি শুনিছোঁ। এতিয়া পুলিচত চুলিচত দিছে, বিচাৰ গুচাৰ গোটেইখন। ঈশ্বৰ, এইফালে ভনৰ বাইদেউ গোটেইখন ভাষণ দি ফুৰে দেখোন। এতিয়া নিজৰ জীয়েকৰ এইটো অৱস্থা হৈছে। যাবনো কেলে, তাই যিখন মোক কোনেও খাব নোৱাৰে তাইৰ লগত, হয়তো বুলিহে খাইছিলে। কি কয়, গোটেইখন ইয়াতে থকাহি নাছিলে জানো? কোৱা শুনিছোঁ তাৰ বাপেকে বেলেগ এজনী লৈ পেলাই গুচি গ'ল ক'বলৈ। সেইটোৱেতো বৰ ভদ্ৰ দেখুৱাই, এতিয়া গম পালে। হয় দিয়া, ভালেই হৈছে, ভালেই পাইছোঁ, মই বেয়া পোৱা নাই। বৰ বেছি কণ সেইখন পাবও লাগে সিহঁতি। কি হ'ল, কোনোবাই ফোন কৰিছে নি? মানুহটোৱে ফোন কৰিছে। হেল্ল', তিলেশ্বৰী ঘৰৰ ওচৰত আছোঁ। গৈছোঁ, বৰ শান্তি কৰে পাই, ক'তো আহিব নোৱাৰো শান্তিকে। নিজে একো এটা বিচাৰি কুচাৰি নাপায়। গৈছোঁ। মই যামগৈ দেই, দোকানত অকণমান ৰৈ দিব লাগে, এই এখেতবিলাক ঘৰলৈ যায়। হ'ব। এওৰাই নিজৰ পুতেকৰ কথা গম পায় নে নাপায় বা? টংকেশ্বৰী জীয়েকৰ লগত যিখনহে লম্ভিছে। আহনি কোৱা শুনিছোঁ কালি পৰহি ভাত খাই গৈছে। ক'বলৈও ভয় লাগে নহয়, এইগৰাকীও কম নহয় মুখখন। ৰেকৰেককৈ ধৰে যদি মোৰ ল'ৰা কথা বদনাম উলিয়াইছে বুলি, সেই দেখি নোকোৱাই ভাল পায়। হয়, মোৰনো কি আহে যায়।